So what is everyone? স্বাগতম জনাইছো আপোনালোকক নতুন এটা ভ্লগলৈ। বহুত দিনৰ মূৰৰ এইটো ভ্লগ। মানে আজি মই য'ত আছো মানে মই আছো আজি বৰ্তমান বটিয়ামাৰী। বটিয়ামাৰীৰ এখন ফৰেষ্ট আছে আমাৰ বজালি ডিষ্ট্ৰিক্টৰ হয় মানে ফৰেষ্ট এখন আছে। ফৰেষ্টখনত মানে নতুনকৈ ফৰেষ্টখন বনাইছে তাতে বিভিন্ন বিলুপ্ত হৈ যোৱা আগৰ গছ-গছনিবোৰ তাৰমানে সংৰক্ষণ কৰা আছে। তো ফৰেষ্টখন আপোনালোকক দেখাম মই তাতে ধুনীয়া ধুনীয়া গছ আৰু বিভিন্ন নতুন নতুন মানে প্ৰজাতিৰ গছ আৰু নতুন প্ৰজাতি মানে আগৰে প্ৰজাতি কিন্তু বিলুপ্ত হৈ যোৱা গছ এইবোৰ আৰু মানে গছবিলাক আপোনালোকক দেখাম ফৰেষ্টখন কেনেকুৱা কি কেতিয়া কি হ'ল সকলো আপোনালোকক কৈছো। বাকী মোৰ ভাইয়ে লৈ আহিছে মোক মানে ফৰেষ্ট তোমাৰ ঘৰটো এতে কঁঠাল মোৰ আচ্ছা আচ্ছা মানে ওচৰতে আচ্ছা ফৰেষ্টখন মানে তোমাৰ আহি থাকা তুমি ইয়াতে আচ্ছা ঠিক আছে ফৰেষ্টখন আমি আজি চাই লওঁ আৰু ভাইৰ লগত ফৰেষ্টখন চাই লওঁ গোটেই ফৰেষ্টখনৰ বিষয়ে জানিম ভাই আমাক দেখাব ভাই মাতি আনিছিল আমাক তো আহক ফৰেষ্টখন চাওঁ তো গাইজ এইখন হৈছে সেইখন ফৰেষ্টখন তো ফৰেষ্টখনৰ এইখন বেনাৰখন চাওঁ ফৰেষ্টখনৰ নাম হৈছে সাহিত্য মনীষী উপবন এইখন আপোনাৰ স্থাপিত হৈছিল 20-21 বৰ্ষত বৰপেটা সামাজিক বনানীকৰণ সংমণ্ডল বৰপেটা আমি ভিতৰত সোমাই এতিয়া ভিতৰলৈ চাব চেষ্টা কৰিম গেটখন বন্ধ আছে গেটখন খুলি যাম তো ভাই গেটখন খুলি দিয়া আচ্ছা থেংক ইউ তো ভিতৰত সোমাই আহি যিটো পৰিৱেশ দেখা পালো বাপৰে এটা বেলেগ ফিল আহে গাইছ মানে আপোনালোকে চাব পাৰে চব পিনে গছে গছ মানে ইফালে ধুনীয়াকৈ গছবিলাক ৰুই থৈছে ধুনীয়াকৈ গছ সজাই থৈ দিছে আৰু ইফালে আপোনালোকৰ আগত যিটো কেম্পটো আছে তো কেম্পটো আগত আছে আমি চব ফালে যাম আৰু আগতে সিফালৰ পৰা আমি আহিম চাই আহিম গাইজ আগত মোৰ এটা জিৰণি কথা আছে যিটো মানে পৰ্যটকসকলৰ কাৰণে মানে বনাই থোৱা হৈছে পৰ্যটকসকলৰ কাৰণে এটা জিৰণি কথা ভালকৈ বনাই থোৱা হৈছে য'ত মানে আচলতে ক'ব গ'লে নতুনকৈ উঠি অহা ফৰেষ্ট হ'লেও মানে যিবিলাক ইয়াতে কৰি থোৱা হৈছে যিবিলাক প্ৰযুক্তি কৰা হৈছে সকলোবোৰ মানে এটা ধুনীয়াকৈ সজাই এটা ডিচিপ্লিনত এটা ভাল পৰিৱেশত ধুনীয়াকৈ কৰি থোৱা হৈছে তো মোৰ পিছফালে এইটো চাব পাৰে আপোনালোকে এইটোৱে হৈছে সেইখন জিৰণি কোঠাটো ইয়াতে ধুনীয়াকৈ আপোনালোকে চাব পাৰে এখন ধুনীয়াকৈ ৰাউণ্ড টেবুল আছে আৰু ইফালে বহিব পৰাকৈ সকলোবোৰ ব্যৱস্থা কৰা হৈছে তো ভাই সঁচাকৈ মানে বহুত ভাল লাগিল ধন্যবাদ তোমাক ইয়াতে অনাৰ কাৰণে মোক একদম ধন্যবাদ বাকী তুমিতো সদায় আহি থাকা ইয়াতে আহি থাকো মাজে মাজে সময় পালে আহো আচ্ছা তুমিতো ইয়াতে গোটেইবিলাক জাগা জানা মোটামুটি জানো আচ্ছা ঠিক আছে আমি আৰু সিফালে বহুত আছে ইফালে চব জাগা আমি চাম এতিয়া আৰু ইয়াতে আপোনালোকে চাব পাৰে মানে নতুনকৈ মানে সৰু সৰু গছপুলিসমূহ মানে ধুনীয়াকৈ ইয়াতে শাৰী পাতি মানে এটা ভাল ডিচিপ্লিনত মানে ৰুই থোৱা হৈছে তো এইবোৰ চাব পাৰে আপোনালোকে মানে আজিকালি এনেকুৱা দিনতো মানে যে এনেকুৱা সেউজীয়া পৰিৱেশৰ মাজত এটা মানে জীৱন কটাব পাৰি এই গছসমূহ এটা সময়ত মানে ডাঙৰ হোৱাৰ পিছত এইবোৰ ভালকৈ ৰুব তো এতিয়া ইয়াতে মানে ধুনীয়াকৈ সৰুকৈ গছসমূহ ৰুই থৈ দিছে আৰু ইয়াতে আপোনালোকে চাব পাৰে সকলোবোৰ গছৰ নাম ধুনীয়াকৈ মানে ইয়াতে নাম এখন প্লেটত বঢ়িয়াকৈ লিখি পেলাই এটা ধুনীয়াকৈ সজাই তোলা হৈছে মানে চাব পাৰে আপোনালোকে চব সকলো গছতে মানে সেইফালে দূৰলৈকে আপোনালোকে যিমান চাব সকলো গছতে ধুনীয়াকৈ এটা নাম গছসমূহৰ নাম লিখি পেলাই চিনাক্তকৰণ কৰা হৈছে যাতে পৰ্যটকসকলে আহি পেলাই মানে এটা নিজৰ মানে মনৰ সান্তনা পায় আৰু সকলো গছৰ বিষয়ে মানে জানিব পাৰে আপোনালোকে কেকটাছটো সকলোৱে দেখিছে কিন্তু এইডাল হৈছে পাত কেকটাছ তো পাত কেকটাছ মানে আচলতে এইডাল মোৰ কাৰণে নতুন গছ হয় মানে ময়ো দেখি পোৱা নাছিলোঁ তো এইডাল গছত মানে কেকটাছৰ আকৃতিটো পাতত হয় তাৰ মানে বাকী আপোনালোকে কেকটাছবিলাক যেনেকুৱা দেখিছে সকলো কেকটাছ মানে এটা বেলেগ এটা মানে হেৰি নিচিনা এটা ফল টাইপ এটা মানে কেকটাছটো আৰু বুজিতো পাইছে আৰু তেনেকুৱা মানে কিন্তু এইডাল হৈছে মানে পাতত হয় পাতত মানে কেকটাছৰ আকৃতিটো লয় তো এইডাল গছ মানে মোৰ কাৰণে নতুন আৰু মোৰ বোধেৰে আপোনালোকৰ কাৰণে এইডাল কি জানি নতুন ভাই জাগাটো মোৰ বহুত ভাল লাগছে কিন্তু বহুত দুখ পোৱা যায় না মানে চাবা তুমি আজিকালি যি মানে যুগ বৰ্তমান তোমাৰ সেউজীয়া পৰিৱেশ কোনোফালে নাই তুমিতো জানাই মানে চবফালে গছ বন কাটি ধ্বংস কৰি তো এনেকুৱা জাগাত মানে এনেকুৱা ধুনীয়া এটা সেউজীয়া পৰিৱেশৰ মাজত আহি বহুত ভাল লাগে আৰু গাইজ মোৰ আগৰ এটা ভিডিঅ'ত মই আপোনালোকক দেখাইছিলোঁ সেউজীয়া পৰিৱেশৰ মাজত কিন্তু সেইটোতকৈ মানে আজি মই এনেকুৱা এটা ভাল মানে ফিল পাইছোঁ মই ভাইক বহুত থেংক ইউ কৈছোঁ মানে ইয়াতে অনাৰ কাৰণে ভাই মোক ৰাতিৰ পৰা ফোন কৰি কৈছে যে তুমি আহিবা আমাৰ ইয়াতে মানে নতুনকৈ ফৰেষ্ট এখন খুলিছে তো চাই ল'বা তো ফৰেষ্টখন চালোঁ ভাল লাগিল সঁচা ভাল লাগিল বহুত ভাল লাগিল তো গাইজ এইডাল গছ চাওক আপোনালোকে থাইলেণ্ড বটল ব্ৰাছ গছডাল মই বাৰু নাজানো কি গছ আপোনালোকে যদি জানে কমেণ্ট কৰি ক'ব যদি আগতে দেখিছে ক'ৰবাত
মানে আচৰিত কিছুমান গছ আছে ভাল লাগে এইবিলাক থাইলেণ্ড বটল ব্ৰাছ এইডাল চাওক গাইজ চেম্পু কিবা নাজানো আৰু কি চেম্পু কিন্তু ফলটো আপোনালোকে চাব পাৰে ইয়াতে ফলটো পৰি আছে এইটো আচলতে হয় সেই ফলটো মানে একদম নৰম বস্তুটো কিবা আঠা টাইপ কিন্তু এইটোৰ যিটো এটা চেণ্ট ওলায় এইটো চেণ্টটো মানে একদম মানে পাৰফিউমৰ নিচিনা কিন্তু ফলটো এনেকৈ পৰি থাকে ইয়াতে গছডালৰ নাম চেম্পু যদি আপোনালোকে জানে মানে কমেণ্ট কৰি জনাবচোন কেনেকুৱা গছ কিছুমান অদ্ভুত গছ মই দেখা পাইছোঁ এইডাল কিবা বোলা গছ কিন্তু কি মই ভালকৈ গম নাপাওঁ কিবা বোলা গছ বুলি এইডাল দেখি ভাল লাগিছে এইবিলাক জেগা সঁচাকৈ একদম ধুনীয়া এটা নেচাৰেল পৰিৱেশ আৰু গাইজ এইডাল হৈছে লেমন ব্ৰাছ এইডাল চাওক আপোনালোকে কিবা পাতবিলাক হৈছে মানে আমাৰ পাণৰ নিচিনা চাওক পাণৰ নিচিনা পাত এইডালো কি গছ আপোনালোকে যদি জানে ক'ব কমেণ্ট কৰি লেমন ব্ৰাছ গছডাল ঠিকে আছে কিছুমান অদ্ভুত এনেকুৱা নাম মানে পাই আছোঁ কি ক'ম আৰু আপোনালোকক ইফালে আৰু আপোনালোকৰ একদম লাষ্ট সীমা তাতে এটা সীমা আছে তাৰ টানি দিয়া আছে তো সিফালে যাব নোৱাৰি সিফালে মানে সেইখিনিতে মানে ফৰেষ্টখন শেষ তো সেইখিনিত ফৰেষ্টখন শেষ হ'লেও যিমানখিনি মানে ফৰেষ্টখনে মাটি কালি আগুৰি আছে মানে যিমানখিনি জেগা আছে ফৰেষ্টৰ তো এইখিনি জেগাতে মানে ঘূৰিব লগা বহুত আছে তো ইফালে যদি আপোনালোকে কেতিয়াবা সময় পায় আহিব ইফালে এইখন ফৰেষ্টখন চাব আৰু মানে আপোনালোকে নিজে বুজি পাব তেতিয়া মই কিয় আপোনালোকক ফৰেষ্টখনত আহিব দিছোঁ আমি এতিয়া এইটোৰ ভিতৰত সোমাম ভিতৰত যাবৰ কাৰণে ইফালে যাব লাগিব জংঘলৰ ৰাস্তা একদম এইটোৰ ভিতৰত সোমাই পেলাই ইয়াতে মানে যিটো আছে এইটো গাইছ এইটো বন্ধ নেকি ব্ৰ এইটো বন্ধ আছে নেকি আচ্ছা ইয়াৰ ভিতৰত যাই আমি চাম এইটো কিজানি কমপ্লিট হোৱা নাই ভালকৈ তথাপিও মানে যিখিনি ইয়াতে গছ ৰোৱা আছে ব্ৰ এইবিলাক গছ একদম এইটো স্থাপিত হোৱাতে মানে ৰোৱা আছে নেকি ব্ৰ আচ্ছা এইবিলাকো নতুনকৈ কৰা হৈছে তো এইটো ধুনীয়াকৈ সজাই তোলা হৈছে এটা শিলেৰে ধুনীয়াকৈ এনেকৈ ৰাউণ্ড কৰি ইয়াৰে ভিতৰত লতা জাতীয় গছসমূহ ৰোৱা আছে আৰু বাহিৰে এইবিলাক এইটো হৈছে গাইছ কেকটাছ আপোনালোকে চাব পাৰে এইটো হৈছে কেকটাছ কেমেৰাত যদি ভালকৈ অহা নাই তথাপি আপোনালোক দেখাম এইটো হৈছে কেকটাছ সেউজীয়া আৰু সিফালে যোনটো দেখাইছিলোঁ সেইটো হৈছে পাত কেকটাছ এইটো ডাইৰেক্ট কেকটাছটো মই আপোনালোক দেখাইছিলোঁ এইটো আৰু এইবিলাক আপোনালোকৰ গছ দেখিবলৈ পাইছে নহয় ধুনীয়াকৈ ৰোৱা হৈছে আৰু এইটো ইয়াতে আছে কেকটাছ চাব পাৰে এইসমূহ গছ ধুনীয়াকৈ ইয়াতে লাইন কৰি ৰোৱা আছে আৰু মাজত এইটো লতা জাতীয় গছ ৰুই দিয়া আছে তো গাইজ এতিয়া ইয়াৰ পৰা ওলাও আৰু বেছি সময়ো নাই মোৰ লগত সেইকাৰণে তো এদিন ভালকৈ আহিম বন্ধু আহিম তোমালোকৰ ঘৰতো আহিম আহি পেলাই ভালকৈ মানে দুইটা ফুৰিম একেলগে একদম আজি এতিয়া মানে বেছি সময়ো নাই মোৰ লগত তো গতিকে মই এনে সৰুকৈ আপোনালোককো ভিডিঅ'টো দেখাই দিলোঁ যে ফৰেষ্টখনৰ এটা সৰু দেখাই দিলোঁ যে কেনেকুৱা ফৰেষ্টখন নতুনকৈ বনাই আছে যিহেতু তো বন্ধুৰ ঘৰত আহিম একদিন আৰু বন্ধুৰ লগত একদিন আহিম ফুৰিব আৰু আপোনালোককো ৰিকুৱেষ্ট কৰিছোঁ এবাৰ চাই যাওক ফৰেষ্টখন ধুনীয়াকৈ নতুনকৈ সজাই তোলা হৈছে এনেকৈ সেউজীয়া পৰিৱেশ আপোনালোকে বেলেগ ক'তো মানে ভালকৈ দেখা নাপাব তো আজিৰ কাৰণে ইয়াতে সামৰিলোঁ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব জয় আই অসম।